সাবস্ক্ৰাইব কৰক এনজি ভিডিঅ'ছ চেনেলটো আৰু বেল আইকনটো টিপক অসমীয়া টেকনলজি ভিডিঅ'ছ সকলোতকৈ আগত চাবলৈ আজিৰ জ্ঞান বিজ্ঞানলৈ আপোনাক স্বাগতম জনাইছো আজি মই আপোনালোকৰ আগত ক'বলৈ লৈছো মেগাপিক্সেলৰ বিষয়ে আমি সকলোৱে কৈ থাকো আমাৰ মোবাইলৰ কেমেৰাটো 8 মেগাপিক্সেল 20 মেগাপিক্সেল 12 মেগাপিক্সেল ইত্যাদি ইত্যাদি কিন্তু এই মেগাপিক্সেল মানে কি আজি মই এই মেগাপিক্সেলৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম নমস্কাৰ মই নীল গগন আৰু আপোনালোকে চাই আছে এনজি ভিডিঅ'ছ আহক আৰম্ভ কৰো আপোনালোকে মেগাপিক্সেলৰ বিষয়ে ভালদৰে জানিবলৈ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব মেগাপিক্সেল মানে কি মেগা মানে হৈছে 1 মিলিয়ন অৰ্থাৎ 10 লাখ আৰু পিক্সেল মানে কি এটা কেমেৰাৰ একেবাৰে শেষত এখন সেন্সৰ বোৰ্ড থাকে সেই সেন্সৰ বোৰ্ডখনত কিছুমান সৰু সৰু বিন্দু থাকে আৰু এই বিন্দুবোৰকে পিক্সেল বুলি কোৱা হয় এই পিক্সেল সমূহেনো কাম কিদৰে কৰে যেতিয়া আমি ফটো এখন ক্যাপচাৰ কৰো তেতিয়া ফটোখনৰ নিৰ্দিষ্ট অংশৰ ইনফৰমেশন সমূহ এই পিক্সেল সমূহে গ্ৰহণ কৰে উদাহৰণস্বৰূপে লাইট কালাৰ কন্ট্ৰাষ্ট এটসেট্ৰা আৰু এই আটাইবোৰ পিক্সেল যেতিয়া লগাই দিয়া হয় তেতিয়া এখন ফটোৰ সৃষ্টি হয় কিন্তু আমি যে 1 মেগাপিক্সেল বুলি কওঁ 1 মেগাপিক্সেল মানে কি 1 মেগাপিক্সেল কেমেৰাৰ ৰিজল্যুশন হৈছে 1280 by 960 অৰ্থাৎ 1 মেগাপিক্সেল কেমেৰা এটাৰ সেন্সৰ বোৰ্ডখনত পঠালিকৈ থাকে 1280 টাকৈ পিক্সেল আৰু থিয়কৈ থাকে 960 টাকৈ পিক্সেল এই 1 মেগাপিক্সেল কেমেৰা এটাৰ সেন্সৰ বোৰ্ডখনত মুঠতে প্ৰায় 10 লাখ পিক্সেল থাকে সেই কাৰণে 1 মেগাপিক্সেল বুলি কোৱা হয় তেনেদৰে 2 মেগাপিক্সেল কেমেৰা এটাৰ ৰিজল্যুশন হৈছে 1600 by 1200 আৰু এই 2 মেগাপিক্সেল কেমেৰাৰ সেন্সৰ বোৰ্ডখনত পঠালিকৈ থাকে 1600 টাকৈ পিক্সেল আৰু থিয়কৈ থাকে 1200 টাকৈ পিক্সেল আৰু 2 মেগাপিক্সেল কেমেৰাৰ সেন্সৰ বোৰ্ডখনত মুঠতে প্ৰায় 20 লাখ পিক্সেল থাকে আৰু সেই কাৰণে এই 2 মেগাপিক্সেল কেমেৰা বুলি কোৱা হয় আৰু তেনেদৰে 5 মেগাপিক্সেল কেমেৰা এটাত প্ৰায় 50 লাখ পিক্সেল থাকে আৰু 8 মেগাপিক্সেল কেমেৰা এটাত প্ৰায় 80 লাখ পিক্সেল থাকে এনেদৰে যিমান মেগাপিক্সেল বেছি হৈ গৈ থাকে সিমানে কেমেৰাৰ সেন্সৰ বোৰ্ডখনত পিক্সেলৰ সংখ্যা বেছি হৈ গৈ থাকে কিন্তু পিক্সেলৰ সংখ্যা বেছি হৈ গৈ থাকিলে ফটোৰ কোৱালিটি ভাল হয় নেকি তেনে নহয় পিক্সেলৰ সংখ্যা বঢ়াৰ লগে লগে সেন্সৰ বোৰ্ডখনো যদি ডাঙৰ হৈ থাকে তেতিয়াহে ফটোৰ কোৱালিটি ভাল হয় ধৰা হল দুটা মোবাইল আছে এটা মোবাইলৰ কেমেৰা হৈছে 5 মেগাপিক্সেল আৰু আন এটা মোবাইলৰ কেমেৰা হৈছে 8 মেগাপিক্সেল 5 মেগাপিক্সেল কেমেৰাৰ সেন্সৰ বোৰ্ডখনত প্ৰায় 50 লাখ পিক্সেল থাকিব আৰু 8 মেগাপিক্সেল কেমেৰাৰ সেন্সৰ বোৰ্ডখনত প্ৰায় 80 লাখ পিক্সেল থাকিব কিন্তু এই 5 মেগাপিক্সেল আৰু 8 মেগাপিক্সেল কেমেৰা দুটাৰ সেন্সৰ বোৰ্ড কেইখন যদি একে সমান জোখৰ হয় তেতিয়া হলে 5 মেগাপিক্সেল কেমেৰাৰ পিক্সেলৰ তুলনাত 8 মেগাপিক্সেল কেমেৰাৰ পিক্সেল সমূহৰ আকাৰ সৰু হ'ব কাৰণ একে সমান সাইজৰ সেন্সৰ বোৰ্ডখনতে 50 লাখ পিক্সেলৰ ঠাইত 80 লাখ পিক্সেল সুমুৱাই দিয়া হৈছে তাৰ ফলত কি হ'ব 8 মেগাপিক্সেল কেমেৰাৰ পিক্সেল সমূহে এখন ফটো ক্যাপচাৰ কৰোতে বেছি ইনফৰমেশন গ্ৰহণ কৰিব নোৱাৰিব তাৰ ফলত 5 মেগাপিক্সেল কেমেৰাৰে তোলা ফটো এখন আৰু 8 মেগাপিক্সেল কেমেৰাৰে তোলা ফটো এখনৰ মাজত বেছি পাৰ্থক্য দেখা পোৱা নাযাব কিন্তু যদি আমি 20 মেগাপিক্সেল কেমেৰা থকা এটা মোবাইল লওঁ আৰু এটা 20 মেগাপিক্সেলৰ DSLR লওঁ তেতিয়া মোবাইল কেমেৰাৰ সেন্সৰ বোৰ্ডতো 20 মিলিয়ন পিক্সেল থাকিব আৰু DSLR কেমেৰাৰ সেন্সৰ বোৰ্ডতো 20 মিলিয়ন পিক্সেল থাকিব কিন্তু তথাপিও DSLR এ মৰা ফটো মোবাইলৰ তুলনাত বহুত ভাল কোৱালিটিৰ হ'ব কাৰণ DSLR সেন্সৰ বোৰ্ডখন মোবাইল কেমেৰাৰ সেন্সৰ বোৰ্ডতকে বহুত ডাঙৰ হয় যাৰ ফলত DSLR কেমেৰাৰ সেন্সৰ বোৰ্ডত থকা পিক্সেল সমূহ ডাঙৰ হয় মোবাইল কেমেৰাৰ সেন্সৰ বোৰ্ডত থকা পিক্সেল সমূহৰ তুলনাত সেই কাৰণে DSLR কেমেৰাই যেতিয়া ফটো এখন ক্যাপচাৰ কৰে তেতিয়া তাৰ পিক্সেল সমূহে বেছিকৈ ইনফৰমেশন গ্ৰহণ কৰিব পাৰে আৰু সেইভাবে DSLR কেমেৰাই তোলা ফটো এখন মোবাইল কেমেৰাৰ তোলা ফটো এখনৰ তুলনাত বহুত ভাল কোৱালিটিৰ হয় গতিকে আজি আপোনালোকে জানিব পাৰিলে যে মেগাপিক্সেল মানে কি আৰু এই মেগাপিক্সেলে কাম কেনেদৰে কৰে আৰু এনেকুৱা ধৰণৰ যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত উদয় হয় তেনেহলে কমেন্ট কৰি জনাব আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি আজি ভিডিঅটো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅসমূহ পাই থাকিবলৈ এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক সদায় সুখত থাকক আনন্দত থাকক আৰু জীৱনটো উপভোগ কৰক ধন্যবাদ জয় আই অসম